হাই বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি দেখিছেনে হাল বাবলৈ আহি পিনি ৰৈ আছোঁ, দেখিছেনে বাগানৰ মাজত। যি ঘৰৰ মানুহে মাতি পঠাইছে তেওঁলোক আহি পোৱাহি নাই, দূৰ হয়। ময়ো অকণমান দেৰিকৈ আহিলোঁ, যিহেতু মই ৰাতিপুৱা টাইমত ফিল্ডলৈ যাওঁগৈ। আজি আমাৰ গাড়ীখন চলোৱা দদাই দুজন নাহিলে কিবা কাৰণত তেওঁ কালি কৈ গৈছিলে আজি নাহোঁ বুলি। চ' মই লৈ আহিবলগীয়া হ'ল। আৰু হঠাতে হেণ্ডছ অফ হৈ তাত পুলিচ বহি আছিলে, বুজিছেনে। মই হেলমেটটো নিব পাহৰি থাকিলোঁ। তাৰপৰা তাতে ৰৈ থাকোঁতে সময়টো গুচি গ'ল। পুলিচ যাব, তেলা নিম ডিপুৰ পৰা, এনেকৈ কৈ থাকোঁতে টাইম গুচি গ'ল। সেইটো মোৰে দুৰ্ভাগ্য। চ' উপায় নাই, হেলমেট নিপিন্ধিলে চালান কাটিবই। সেইটোতো ময়ো যদি পুলিচত সোমাওঁ ময়ো কাটিবই লাগিব। সেইটো মাষ্ট বি। সেইটো আচলতে আমাৰ নিজৰ ছেফটিৰ কাৰণে হেলমেটটো পিন্ধি যাব লাগে, হয় নাই বাৰু। গতিকে সেইবিলাকৰ ক্ষেত্ৰৰ পৰা চবেই নিজে জানিব লাগিব। নিজৰ যিটো বস্তু হয় ছেফটিৰ কাৰণে, সেই বস্তুটো নিজে লগাই লোৱা ভাল আৰু। চ' পুলিচে তেওঁলোকৰ কৰ্তব্য পালন কৰিবই, আৰু তেওঁলোকেতো নিজৰ কাৰণে নকয়, আমাৰ কাৰণে কয়। চ' সেইটো বাদ দিয়ক বাৰু, যি হ'ল। মই এতিয়া দেখিছেনে পথাৰলৈ আহি পিনি বাগানৰ মাজত গাড়ী ৰখাই থৈ আছোঁ। যিকেইঘৰ মানুহে হাল বাবলৈ মাতিছে তেওঁলোক এতিয়া আহি পোৱাহি নাই, ফোন কৰি আছে আহি আছোঁ কৈ। মই পথাৰৰ মাজত পোৱাগৈ নাই, মানে বাগানৰ মাজত ৰৈ আছোঁ আহক বুলি। এইফালে দেখিছে JCB খানি একদম ডাঙৰ ফিচাৰী বনাই থৈছে। ফিচাৰী নহয়, এইবিলাক মাটি বিক্ৰী কৰিলে। মাটি বিক্ৰী ধনী হৈছে বাৰু, ধনী হওক একো নাই, ভালে আমাৰে ভাল, মানুহবোৰ ডেভেলপ হ'বলৈ। কিন্তু ফিচাৰী খান্দি পিনি ফিচাৰীটো এনেই পেলাই থ'ব নালাগে। তাত মৎস্য উৎপাদন কৰক, মৎস্য উৎপাদন কৰি তাৰপৰা ইনকাম কৰক। কাৰণ এনে এটা ফিচাৰী খান্দি অবাবত মাটি বিক্ৰী কৰিব নালাগে, তাৰ পৰা আপুনি ইনকাম কৰিবলৈ চেষ্টা কৰক, হয়নে। সেইফালে দেখিছেনে ডাঙৰ ফিচাৰী খান্দি থৈ দিছে। চ' ৰ'দ দিছে কাৰণে অলপ পোহৰবোৰ খেলি মেলি হৈ আহিছে। এইফালে আছে বাগান, এতিয়া বাগানৰ মাজে মাজে গৈ থাকিব লাগিব য'ত হাল বাম। আৰু এতিয়া কথা গম পায়ে নহয়, এতিয়া বহাগ মাহ আহি আছে, চ'তৰ মাহ সোমালেই। আৰু এই টাইমতে কুলি চৰাইও আগমন ঘটে, আৰু কুলি মাত শুনাৰ লগে লগে আপোনাৰ বিহু আগজাননী হয়। আৰু আমিও বসন্ত আহিলে কুলিয়ে মাত লগায়, আৰু গছ গছনিবিলাকো কুঁহিপাত মেলিবলৈ আৰম্ভ কৰে, হয়নে। গতিকে মই ভাবোঁ, আৰু মনবিলাকো চবৰে নতুন লাগে। এতিয়া বতাহজাকো ইমান ধুনীয়া মাৰিছে, মলয়া বতাহ। চ' ইয়াত টোপনিয়ে ধৰিব, মানে এনেকুৱা বতাহ মাৰি আছে। মই পথাৰ পোৱাগৈয়ে নাই, কিন্তু বতাহজাক দেখি পিনি মজা লাগিছে, টোপনি ধং লাগি গৈছে। চ' কি ক'ম, যাৰ ঘৰ পথাৰলৈ আহিছোঁ তেওঁলোক আহি পোৱাহি নাই। উপায় নাই, ৰখিবতো লাগিবই। আমাৰ বসন্তীখন লৈ আহিছোঁ। এইফালে পথাৰ আছে, দেখিছেনে। আজি 2 দিন হৈছে পথাৰত নমোৱা গাড়ী, হাল বাই আছোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে ইমান দূৰ আহি পাইছোঁহি। আৰু আপোনালোকে আশীৰ্বাদ কৰি থাকিব, যাতে ভৱিষ্যতে অকল মই বুলিয়ে নহয়, ইজনৰ পিছনত মানে চেইন চিষ্টেম হ'ব লাগে। মোৰ পৰা ইজন যাবলৈ তেনেকুৱা, ইজনৰ পৰা ইজন এনেকুৱা। আৰু কাৰণ মোৰ লগত গাড়ীখনৰ এটা কোম্পানীয়ে দিছে, গাড়ীখনৰ পৰা মোক আমাৰ ঘৰৰ ফেমিলিটোক চলাবলৈ দিছে। তাৰপিছত মই আকৌ এজনক দিছোঁ যে তুমিও ডেভেলপ হোৱা। মানে এজন ড্ৰাইভাৰ থাকিলে ড্ৰাইভাৰজনে অকল ডেভেলপ নহয়, মালিকজনে অকল ডেভেলপ নহয়, ড্ৰাইভাৰজনেও ইনকাম কৰিব পাৰে, ড্ৰাইভাৰজনে এখন ঘৰ চলাব পাৰে, হয়নে। সেইকাৰণে এইখনৰ পৰা বহুত কামত দিয়ে। আৰু ধান মৰা মেচিনো আছে, ধান মৰা মেচিনত আপোনাৰ 5-6জন মানুহ এমপ্লয় মোৰ দৰকাৰ হয়। কমচে কম 5-6জন মানুহে 5টা পৰিয়াল 6টা পৰিয়াল, ড্ৰাইভাৰ এতিয়া 7টা পৰিয়াল পোহপাল দি থাকে এই গাড়ীখনৰ পৰা। গতিকে মই গৌৰৱ কৰোঁ মোৰ এই নয়নখনৰ পৰা, যে ইমানকেইটা মানুহ ছিজনত হয়। এতিয়া ছিজনত 2টা ফেমিলি চলি থাকে বাৰু, গতিকে ভাল লাগে। সেইকাৰণে মই সদায়
ভগৱান হিচাপে লৈ কাম কৰি যাবলৈ চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকে অকল নিজৰটোৱে মানে হওক বুলি ভাবি নাথাকিব, ওচৰে পাজৰে চবকে হেল্প কৰিবলৈ চেষ্টা কৰিব। হাল বাই হৈ গ'ল মানে এই চাইডটো, তাৰপৰা আকৌ নেক্সট এটা চাইড যাম, চাইডত আছে তেওঁলোকে পকি আছিলে যে পাছবেলা আহিবা বুলি, এতিয়া সময় হৈছে যাবলৈ। চ' এইফালে বাই মেলি মোৰ ৰেডি হৈ গ'ল আৰু কাষ্টমাৰজন ঘৰলৈ গৈছে, কাষ্টমাৰকেইজন। চ' আপোনালোককো দেখুৱাই দিওঁ বোলো এনেই থকা সময়কণ ভিডিঅ' এটা বনাই পিনি। এইফালে চাওক, এইফালে দেখাই বাগান হয়, ধুনীয়া সেউজ পৰিৱেশ হৈ আছে, পুৰা বাগানৰ পাত ওলাই আছে। এইফালে চাওক বাগানৰ মাজত ৰৈ আছোঁ, এইটো এতিয়া হাল বাই হৈ গ'ল। কাম কৰি আহিছে কৰি লৈ আহিছে, বাইদেউ গছ কুঠাৰ লগত লৈ গৈছে দিছে, খৰি কাটিছিল। দেখাই বাগানৰ মাজত এইখন হস্পিটেল। যদি ইজনৰ প্ৰতি আনজনৰ মৰম ভাল পোৱা নাথাকে তেতিয়াহ'লে সমাজখন বহুত কঠিন হৈ পৰিব। সেয়েহে আপোনালোক গম পাইছে নহয়, সদায় শুদ্ধ মনেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। গতিকে কাষ্টমাৰজন আহিলেই মাতিছে, গতিকে বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল, আৰু যিসকলে মোক ভাল পায় তেওঁলোকক ধন্যবাদ জনাইছোঁ, আৰু মোৰ চেনেলটো চাই থকা সকলক কি বুলি কয়, যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।